অ' চুনু, গুৱাহাটীত যাওঁ কাম এটা আছিল। কামটো হ'ল মানে চলা কিনিব লাগিছিল দে। মুনু মুনু গুৱাহাটীত যাবি ৰ তাতে গেলি দিনটো মাস্ক পিন্ধি থাকিব লাগিব। এই গৰমত কোনে যায়? আমাৰ দামপুৰতে পাই দেখোন। এতে কিনিম য 20 টকা এটা বেছি গেলি কি হ'ল? গুৱাহাটীত টেম্পত গেলি গাড়ী ভাড়াই লয় দেখোন 50 টকা। চাহ খাব লাগিল, কিবা খাব লাগিল 11টাৰ আগতে আহিব লাগিব, নহ'লে 500,000 টকা ফাইন ল'ব। দুয়োটাই কি আলোচনা কৰি আছা? মোকো নকয় কিয়? তোক কিয় ক'ব লাগে? তই কি এটা মুনু কওক দে, শুনাক দে, কচোন। মুনু নকয় কিয়? মই শুনো কথাটো। ৰহি দে, কথাটো শুনবি। আমি মানে দুয়োটাই গুৱাহাটীত যাম, এই বজাৰ কৰিব। তাকে ভাবছিলো গুৱাহাটীত যাওঁ, 11টা বজাতে বন্ধ। তাতে ল'ব আৰু টেম্পুৰ ভাড়া 50 টকা। চাহ খাব লাগিব, কিবা লাগিব, তাকে ভাবছো। সি দেখোন ক'লা দামপুৰতে বজাৰ কৰো দে, 20 টকা এটা গেলি কি হ'ল? কথাটো ই ঠিকে কৈছি। গুৱাহাটীত যাবি 50 টকা ভাড়া দিবি, আহাতে 50 টকা খাবা লাগিল। কিমান খৰচা হ'ব? তাতে দামপুৰত কিনবি, দুনিয়াৰ দোকান আছে, 20 টকা এটা বেছি যায়, একো নহয়। হ'ব দে, ইয়াতে কিনিম দে। তহঁতে কৈছে তাতে আৰু কি কৰিবি? ইয়াতে কিনিম দে আৰু বন্ধ খোলা যাম দে গুৱাহাটীত। ঘৰত যাওঁ এতিয়া, যাওঁ। ঘৰত আহিলোৱে দে। এতিয়া কাৰ দোকানত যাওঁ? দামপুৰত দুনিয়াৰ কাপোৰৰ দোকানে দোকান। কাৰ দোকানত যাওঁ? তই কচোন, কাৰ দোকানত যাওঁ? মাই চুবাতো বোলে দোকান আছে বোলে, তাতে চাম যদি তাতে কমত পাওঁ তাতে লওঁ, নহ'লে বেলেগত যাম হ'ব দে, যাম আমাৰ এখন দোকান যাম আনিম কম দামত আনিম দেচোন। যাম বুলি কৈ আছা দেখোন। যাবি কাৰ দোকানত সেইটো নকয় কিয়? যাম মই ল'ব লাগিব, ফৰক এটা ল'ব লাগিব হ'ব দে, ইমান চাব নালাগে। আমি জানো পাৰো পাওঁ দেচোন। সুধি আহোঁ, তাতে কম দাম হয়, তাতে কম দাম হয়, আৰু যাম পিছদিনা যাই পেলাই আনিম ভাইটি, কি লাগিছিল কোৱাচোন? দাদা, এইটো মল্লা চুপাৰ চকই ন? এইটো এখন জনাবৰ দোকান হয় ন? ভাইটি, হয় দিয়া। এইখনে মল্লা চুপাৰ জনাবৰ দোকান হয় দিয়া। কি লাগিছিল কোৱাচোন? ৰ'ব দাদা, আৰু দুজন আছে, মাতি দিওঁ দুটাকো। চুনু, হয় বুলি আহা, ৰহিলা আহ। লং স্কাৰ্ট আৰু এটা দিবা, টি চাৰ্ট এটা দিবা। দাদা, মোক দিবা হাফ পেণ্ট আৰু স্পৰ্টিং এটা দিবা। দাদা, মোকো হাফ পেণ্ট আৰু স্পৰ্টিং দিবা। ভাইটি, দি আছো। ৰবা দি আছো। ভাইটি, এইটো লোৱা। দাদা, ভাল লাগিছে। ভাল লাগিছে ন কাপোৰগিলাখান? এতিয়া পইচা গিলাখান কিমান হয়? দাদা, কিমান হ'ল আমাৰ গোটেইখিনিত? এতিয়া তোমালোকৰ বেছি হোৱা নাই দিয়া, 2000 টকা হৈছে। দাদা, কিবা কম কৰিব পাৰিবনে? ভাইটি, কম কৰিব নোৱাৰি, এতিয়াতো বন্ধৰ কথা। 8টা বজাত দোকান খোলো, 11টা বজাত বন্ধ কৰিব লাগে। তোমালোকে কোৱাচোন কিমান দিয়া? দাদা, 1900 টকা দিম, হয় যদি কোৱা। ভাইটি, 1950 টকা করে দিয়া। নোৱাৰি দিবা নহ'লে, বহুত দাম বাঢ়ি গৈছে এতিয়া কাপোৰৰ। নহয় দিয়া, 1900 টকাই ল'ব দিয়া। আমি 1900 টকাই দিব পাৰিম। যাওঁতে ভাড়া লাগিব নহয়, 20 টকাকৈ ল'ব এজনৰ, যাব লাগিব। হ'ব দিয়া, তোমালোকে কৈছা 1900 টকাতে হ'ব দিয়া। দাদা, এতিয়া যাওঁ আৰু
মানুহগিলা কৈ থাকে আপোনাৰ দোকান বোলে কাপোৰৰ বিৰাট দাম, আমিতো কমত দামতে পাই গ'লো। আপুনি 2000 টকা কৈছিলে, আমিতো 19 টকা দিয়া লগে আপুনি মান্তি হৈ গ'লে। মানুহগিলা এনে কৈ থাকে। মানুহে কি নকব ভাইটি, আজিকালি দোকান বহুত হৈ গৈছে, অমুকত তমুক বুলি ক'ব, তমুকত ইমান দাম বুলি ক'ব। সেইগিলা কথা ভাবিব নালাগে, ডাইৰেক্ট আহিবা, তোমালোকৰ কাপোৰ পচন্দ হয় দাম মাৰিবা, দাম মিলিলে লৈ ল'বা, মই দিব পাৰিম তেতিয়াই। কথাটো ঠিকেই, দাদাই ঠিকেই কৈছে, মানুহগিলা এনে কৈ থাকে। হ'ব দিয়া দাদা, যাওঁ দিয়া। দে ভাইটি যাবা। পুৱাই বৰ ভাল কাষ্টমাৰ পালো দে, যি হয় মালিকে জানে আৰু, ভাল কাষ্টমাৰ পঠাইছিলে আৰু পুৱাই। ঘৰ আহি পালো দে, কিবাকে 11টা বজাৰ আগে কাপোৰখিনি ভাল কম দামতে পালো দে, নহলে হয় দে, বহুত কম দামতে পালো। এখানি কাপোৰ দে গুৱাহাটীত কিনবা যা হলি মোটামুটি 5-6 হাজাৰ টকা ল'লা হয়। সঁচাকে ইমান কম দামতে পাইছো, মানুহবিলাকে আৰু বেছি দাম লয় বুলি। একো বেছি দাম নহয়, বহুত কম দামত পাইছো আমি। চলিয়া, তহঁতে কি বকি আছা? ক'ৰবাত ডাইলাগে আহিলি নেকি আজি ক'ৰবাত? নহয় দেউতা, দোকানৰ পৰা আহিলো, কাপোৰ অলপ কিনিলো, কম দামতে পালো, তাকে কৈ আছো। গুৱাহাটী যোৱা হলে দুনিয়াৰ পইচা ল'লা হয়। কিমান কম দামত পালি আই? দেউতা, মুঠে 1900 টাকা লৈছি, বহুত কম দামতে পাইছো। গুৱাহাটী যোৱা হলে 5-6 হাজাৰ টাকা গেল হয়। গুৱাহাটীত নাযায় ভালে কাম করছো দে। মানুহগিলা ভাবে গুৱাহাটীত কম দাম। গুৱাহাটীত যে দুনিয়াৰ দাম, সেইটো গমেই নাপায়। আমাৰ দামপুৰতো সেই আকপাহা দোকান আছে, ইয়াতো সেই গুৱাহাটীতকে কম দামতে পায়। আকে কাপোৰ গুৱাহাটীত যি কাপোৰ, এইটো সেই কাপোৰ। 1900 টাকা যে লয় বুলি কলি, তোৰ কাপোৰৰ 1900 টাকা লৈছি নে কি? নহয় দেউতা, আমি তিনিওটা গেছিলো, তিনিওটাৰ কাপোৰতে 1900 টাকা লৈছি। কি কোহাই, তিনিওটাৰ কাপোৰত 1900 টাকা লৈছি? আকচৰা কাপোৰ কিনবা গেলি দেখোন 3000 মান লয় গুৱাহাটীত, ইয়াতে আৰু কম দামতে পাইছে। দোকানটো কিবা ভাবি আছিল নেকি নাই? নহয় দেউতা, আমি মল্লা চোপা বুলি কৈছিল, হাতীমুৰা চাইডৰ মল্লা চোপা, তাৰে জনাপৰ দোকানৰ পৰা আনিছিলো। জনাপে কিবা দাম ললা, আমি যি কৈছো 2000 টাকা কৈছো, আমি 1900 টাকা দিম বুলি কৈছো। আমি জনাপে লৈছি, আমি কি কৰিম এতিয়া? সেইখান দি গুচি আছো। জনাপৰ দোকান, জনাপৰ জানো মই সিয়াৰ দোকান, সি কেনে মানুহটো ভাল, কম দামী লয় দে। ঠিকে লৈছে দিলি, পইচা দিলি, ভুল হোৱা নাই দে, ঠিকে আছে পইচা খানি লোৱাত। খুড়া, দামটো ঠিকে আছে ন? কম দামতে দিছি। আমি ভাবছিলো পাইলে নেকি কিবা উল্টা পুল্টাকে, তাকে মাথা মাৰলো কথাটো। ইমান কম দামতে দিছি তিনিওটাৰ কাপোৰ। হয় দে, এখানি কাপোৰ গুৱাহাটীত কিনবা যা হলি 5-6 হাজাৰ টাকা ল'লা হয়। তহঁতে আৰু গুৱাহাটীত যাওঁকে মাথা মাৰি থকা মানুহগিলা এনে গুৱাহাটীত যায়। আমাৰ দামবোৰ দেখছা নাই, কিমান কম দামতে কাপোৰ পালি? তিনিওটাৰ কাপোৰ 1900 টাকাত আনছা। এই কাপোৰ 300 ল'ব যা হলে গুৱাহাটীত 5-6 হাজাৰ টাকা ভৰি আহিব লাগিল। সেইগতো গুৱাহাটীত যাবা নালগে ইয়াৰ। ঈদে চিদে ইয়াতে বিহু চিহু চব ইয়াতে পইচা ইয়াতে কাপোৰ লবি ইয়াতে তহঁতে। কথাটো হয় দেউতা, গুৱাহাটী নাযাওঁ আৰু, বাদ দিলো গুৱাহাটী। ইয়াতে বজাৰ কৰিম, গাঁৱতে বজাৰ কৰিম আমি আৰু গুৱাহাটী নাযাওঁ আৰু। গাঁও জিন্দাবাদ, গাঁৱত বজাৰ কৰিম, জিন্দাবাদ। গৰু, তই কি ইলেকশ্যন খেলবা আছে নেকি? জিন্দাবাদ মাৰিবা আছে? গাঁৱতে ভাল, গাঁৱতে শান্তি।